এখন পৰিপূৰক পৃথিৱীৰ বাবে। পৰিপূৰক পৃথিৱী এখনৰ আপুনি কামনা কৰেনে? যদি কৰে, তেন্তে আপোনাৰ হাতৰ তলুৱাত বিশ্বাসবোৰ গজিবলৈ দিয়ক প্ৰথমে। যদি আপোনাৰ হৃদয়ত শেলুৱৈ সদৃশ চামনি পৰিছে, তেন্তে আপুনি হাতৰ তলুৱাৰ বিশ্বাসৰ প্ৰলেপ অলপ অলপকৈ হৃদয়ত সানি লওক। মোৰ এনে কি আছে যি আপোনাক দিলে মই বিবৰ্ণ হ'ম? মোৰ এনে কি নাই যাক বিচাৰি মই আপোনাৰ ধৰুৱা হ'ম? আপুনি মোক দিলেই মই চহকী নহওঁ, বা আপোনাক মই দিলেই মই কাঙাল নহওঁ। আপোনাক বেয়া পাব নোৱাৰো বাবেই ক'ব খুজিছোঁ, আত্মাভিমানত নিঃশেষ হ'ব নিদিব আপোনাৰ অনুপম সৃষ্টি। যদি আপুনি পাহৰি নেপেলায়, আপোনাৰ সৃষ্টিৰ আপুনি সৰ্বোৎকৃষ্ট অংশীদাৰ নহয়। যদি আপুনি সৰ্বদা মনত ৰাখে, শুভাকাংক্ষীৰ প্ৰেৰণা শুভকামনা আপোনাৰ জীৱনৰ অলংকাৰ। বিশ্বাস কৰক, আপোনাৰ সোণালী চিৰি অব্যাহত থাকিব অনন্ত সময়ৰ বাবে। পৰিপূৰক পৃথিৱী এখনৰ বাবে আমি কিছু ল'ব লাগিব, কিছু দিব লাগিব। বাধ্যবাধকতাহীন নীতিৰে বিনিময় কৰোঁ আহক মোৰ সেউজীয়া আৰু আপোনাৰ সুমথিৰা। চাব তেতিয়া কেনেদৰে বিষণ্ণতাৰ কুঁৱলী ফালি কাঁচিয়লি হ'ব আমাৰ জীৱন পথাৰ। কবিতাৰ ৰচনা ভাগ্যলক্ষী ডেকা, পাঠ কৰিলোঁ লক্ষীজ্যোতি ডেকা।